এয়া গাহৰি আজি ডাইৰেক্ট ব্লগ ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰা আৰু এয়া গাহৰি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ দেই এয়া গাহৰি বনাই আছোঁ আৰু এয়া আমাৰ বছ খাই হৈ গ'ল আৰু বছে গাহৰি নাখায় বাৰু সুদাকৈ খাইছে আৰু এয়া তাৰপিছত লগত দি ঔটেঙা আলু এইফালে আলু আছে তাৰপিছত আৰু ঢেকীয়া আছে এইফালে আমাৰ এই অঞ্জু বাইদেৱে ঢেকীয়া চিঙি আছে আৰু তাৰপিছত আৰু ইয়াৰ ৰেচিপি বনাই আছোঁ তাৰপিছত বনাই হ'লে দেখাই দিম আপোনালোকক আৰু এয়া মাই গড এয়া বনাই আছোঁ গাহৰি দেই ভাল হ'বনে বেয়া হ'ব মই বনাইছোঁ তাৰপিছত আপোনালোকক বনাই হ'লে মানে দেখাই দিম আৰু মানে মই খাই পেলাই জনাই দিম আৰু আহে মাংস বিচাৰি ফুৰিছে মাংস গোন্ধ পাই ক'ব নোৱাৰা হৈ গৈছে আৰু এয়া মাংস টেষ্টিং কৰি চাইছোঁ নাই মজা গাইসকল হা কেনেকুৱা লাগিছে ভাল লাগিছে मैंने बनाया था कैसा हो रहा है खाने को अरे बाको कैसा हो रहा है बढ़िया को दे को बढ़िया এই আমাৰ নতুন দাদাই পুৰা দিছে